খুবেই ধুনীয়া লাগে এইটো দিছিলে খুবেই এটা ধুনীয়া সেট Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে মোৰ ইউটিউবৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো ইয়াৰ আগতে মই এটা ভিডিঅ আপলোড কৰিছিলো যেটো আছিল মোৰ বিয়াৰ পাটৰ কাপোৰখিনিৰ ওপৰত আৰু সেই ভিডিঅটোত আপোনালোকে ইমান মৰম দিছে সেইবাবে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু নেক্সট এটা ভিডিঅৰ কাৰণে খুবেই ৰিকুৱেষ্ট আহি আছিল যে আপোনাৰ বিয়াৰ জুৱেলাৰী কালেকশনখিনি আমাক দেখাব। সো আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো মোৰ বিয়াৰ জুৱেলাৰী কালেকশন। সো মোৰ বিয়াত মই লোৱা জুৱেলাৰী আৰু দৰা ঘৰৰ পৰা দিয়া জুৱেলাৰী সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। সো আজি চাওঁ আহক মোৰ বিয়াৰ জুৱেলাৰী কালেকশন। ফাৰ্ষ্টত মই আপোনালোকক দেখাবলৈ লৈছো মই যেটো মোৰ ঘৰৰ পৰা লৈছিলো আৰু জোৰোণত পিন্ধি ওলাইছিলো এটা অসমীয়া গহনাৰ সেট। এটো লোকাপাৰৰ সেট হয়। সো এটো আছিল সেটটো খুবেই এটা ধুনীয়া সেট আছিল আৰু ইয়াৰ লগত ফুলিটো এনেকুৱা আছিল। মোৰ জোৰোণৰ ফটো মই ইয়াত এটাচ কৰি দিম আপোনালোকে চাব পাৰিব। এয়া আছিল মোৰ জুৱেলাৰী যেটো মই ঘৰৰ পৰা লৈছিলো আৰু এই জুৱেলাৰীটো মই লৈছিলো ইনষ্টাগ্ৰামৰ এটা পেজৰ পৰা যেটো হৈছে পাটখুন নামৰ তেওঁলোকৰ পৰা মই লৈছিলো। এই জুৱেলাৰীটোৰ প্ৰাইস আছিল 6000 रुपीस। মই তেওঁলোকৰ পৰা অনলাইন অৰ্ডাৰ কৰি লৈছিলো। মই পেজটো আপোনালোকৰ মাজত মেনশন কৰি দিম আপোনালোকে যদি বিচাৰে তেনেহলে তেওঁলোকৰ পেজৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। এটো দেখিছেনে খুবেই এটা ধুনীয়া জুৱেলাৰী হয়। সো ঘৰৰ পৰা মই এডাল মাংটিকাও লৈছিলো যিডাল মই জোৰোণত মাৰিছিলো এডালৰ অসমীয়া গহনাৰে আছিল। এইডাল আছিল জেঠি পতা। ইয়া দেখিছেনে মাৰিলে খুবেই ধুনীয়া লাগে। সো এইডালো মই পাটখুনৰ পৰাই লৈছিলো। সো নেক্সট আছিল ঘৰৰ পৰা মই মোক এযোৰ বাৰুটি গিফ্ট দিছিলে যেহেতু মোৰ মামা ঘৰৰ পৰা দিছিলে সৰুমাৰ ঘৰৰ পৰা আৰু সেইযোৰ আছিল এইযোৰ আছিল বাৰুটিযোৰ যিযোৰ মই জোৰোণত পিন্ধি ওলাইছিলো। একচুৱেলি মই এতিয়া আপোনালোকৰ মাজত মোৰ অকল বিয়াৰহে জুৱেলাৰী কালেকশনখিনি দেখাইছো যিখিনি মই ধৰক গিফ্ট পাইছিলো বা মই নিজে লৈছিলো। সো এয়া আছিল বাৰুটিযোৰ। এতিয়া মই দেখাবলৈ লৈছো যিখিনি মোক জোৰোণত দিছিলে দৰা ঘৰৰ পৰা জুৱেলাৰী এটা চকাৰ সেট দিছিলে তেওঁলোকে আৰু দিছিলে এটা অসমীয়া গহনাৰ সেট আৰু সেইখিনি মই এতিয়া আপোনালোকৰ মাজত দেখাবলৈ লৈছো। এটো আছিল চকাৰ সেটটো। এটো মোৰ খুবেই ফেভাৰিট আছিল আৰু এটো মই যেতিয়া দেখিছিলো লগালগ মই এটো পছন্দ কৰিছিলো। খুবেই এটা ধুনীয়া সেট হয়। এটো মই পিন্ধা ফটো ইয়াত এটাচ কৰি দিম আপোনালোকে চাব পাৰিব আৰু আপোনালোকে দেখিছেও চাগে মই বিয়াত এটো পিন্ধিছিলো। একচুৱেলি এনেকে ভাল নেদেখি এটো পিন্ধিলে খুব ধুনীয়া ভাবে ধৰিব পৰা যায় আৰু এটো এনেকে পিন্ধিলেহে কাপোৰৰ লগত মেচ কৰে। সো এটো আছিল চকাৰ সেটটো আৰু ইয়াৰ লগৰ ইয়েৰিং এযোৰ আছিল। এটো দেখিছেনে এটো আছিল ইয়েৰিংটো। এইযোৰ এযোৰ খুবেই সিম্পল ইয়েৰিং হয় ইমান হেভিও নহয়। এইযোৰ আছিল ইয়েৰিংযোৰ। সো এই সেটটো তেওঁলোকে লৈছিলে জোৰহাটৰ জয়কৃষ্ণা জুৱেলাৰ্ছৰ পৰা আৰু ইয়াৰ প্ৰাইসটো একচুৱেলি মই নাজানিম যেহেতু তেওঁলোকে টোটেল কৰি হিচাপত গোটেই গহনাখিনি লৈছিলে হেতু কাৰণে প্ৰাইসখিনি মই ইমান ডিটেইলত নাজানো। এতিয়া দেখাবলৈ লৈছো যেটো মোৰ মেইন সেট আছিল সেটটোৰ লগত দিয়া ৰিঙৰ কালেকশনখিনি। এটো আছিল এটা ৰিং খুবেই এটা ধুনীয়া ডিজাইন হয় খুবেই ধুনীয়া হয় আৰু পিন্ধিলে এটো খুবেই ধুনীয়া লাগে দেখিছেনে ইউনিক হয় ডিজাইনটো। এটো মেইন সেটটোৰ লগত মোক দিছিলে তেওঁলোকে আৰু এটো এটা ৰিং আছিল। এটো মোক আগতেই তেওঁলোকে দিছিলে ৰিং সেৰেমনি বুলি নহয় যেতিয়া আমাৰ তামুল পান পেলাইছিলে তেতিয়া এটো মোক তেওঁলোকে এজ এ গিফ্ট দিছিলে। সো নেক্সট এটো ৰিং আছিল এটো দিছিলে ওয়েডিং ৰিং হয় অকমান হেভি আছিল ডাঙৰ হয় এটো পিন্ধিলে অলপ ডাঙৰে দেখি পায়। এটো সো
সো টোটেল মোক 4টা ৰিং দিছিলে 3টা সোণৰ আছিলে আৰু এটা কেঁচা সোণৰ আছিলে সো থাৰ্ডটো আছিলে এইটো জাপি ষ্টাইলৰ হয় কিন্তু সোণৰ আছিলে পিয়ৰ সোণৰ সো এইটো পিন্ধিলে খুবেই ধুনীয়া লাগে তাৰ পাছত দেখাবলৈ লৈছো মই মোৰ বিয়াত দিয়া খাৰু কালেকশ্যন দুযোৰ বাৰুতি দিছিলে এযোৰ আছিলে এযোৰ প্ৰথমযোৰ এযোৰ আছিলে এযোৰ আৰু সেকেন্ডযোৰ আছিলে এযোৰ পিন্ধিলে বেয়া নেদেখি কিন্তু মই খাৰু পিন্ধি ইমান ভাল নাপাওঁ আৰু এইযোৰ আছিলে চুৰি যিটো মোক ডেইলি ইউজ কৰিবৰ কাৰণে তেওঁলোকে দিছিলে খুবেই ধুনীয়া ডিজাইন আছিলে আপোনালোকে ধৰিব পাৰিছে নাই নাজানো সো এতিয়া দেখাবলৈ লৈছো মোৰ অসমীয়া গহনাৰ সেটটো যিটো মোক দৰা ঘৰৰ পৰাই দিছিলে এটো খুবেই এটা ধুনীয়া সেট হয় আৰু এটো ইউনিকো আছিলে মোক যেতিয়া তেওঁলোকে দিছিলে এয়া দেখিছেনে খুবেই এটা ধুনীয়া সেট এটো এয়া পিন্ধা ফটো মই ইয়াতে এটাচ কৰি দিম আপোনালোকে চাই ল'ব পাৰিব এটো পিন্ধিলে কেনেকুৱা লাগে সো এই সেটটোৰ লগৰ ইয়াৰিং এযোৰ আছিলে যিযোৰ খুবেই ইউনিক আছিলে এনেদৰে পিন্ধি ইয়াৰ এটো চেইন লগা আছিলে চেইনটোৱেদি এনেদৰে ইয়াত পিন্ধা হয় খুবেই ইউনিক ডিজাইন আছিলে এটো দেখিছেনে এই জুৱেলাৰীখিনি পিন্ধাৰ মোৰ ফটো আছে মই ফটো ইয়াত এড কৰি দিম আপোনালোকে চাব পাৰিব এইটো দেখিছেনে সো এই সেটটোৰ লগত এযোৰ মুঠি খাৰু দিছিলে এইযোৰ আছিলে মুঠি খাৰুযোৰ এয়া দেখিছেনে এইযোৰ দিছিলে আৰু ইয়াৰ লগত এটা ৰিং দিছিলে ইয়াৰ বাকচটো খুবেই ধুনীয়া হয় লাইট জ্বলি যায় এটো আছিলে মোৰ অসমীয়া গহনাৰ লগত তেওঁলোকে দিয়া ৰিংটো যিটো জেঠি পতাৰ হয় এটো এই অসমীয়া জুৱেলাৰী সেটটো তেওঁলোকে লৈছিলে পাটখুন অসমীয়া জুৱেলাৰীৰ পৰা সো হেখত মই আপোনালোকক দেখাবলৈ লৈছো মোক মানধৰতে দিয়া সোণৰ বস্তু কেইটা এযোৰ ফুলি আছিলে এযোৰ যিযোৰ ডাঙৰ বাই দিছিলে মোৰ হাজবেণ্ডৰ ডাঙৰ বাই এযোৰ আছিলে খুবেই ধুনীয়া লাগে পিন্ধিলে এয়া এইযোৰ আছিলে ৰিংযোৰ যিযোৰ মই বাক সেৱা কৰোঁতে বায়ে মোক এজ এ গিফ্ট দিছিলে আৰু মাহঁতে গিফ্ট দিছিলে এই চেইনডাল যিহেতু এডাল মই পিন্ধি থাকোঁ তেওঁলোকে ডেইলি ৱেৰ কৰিবৰ কাৰণে এডাল গিফ্ট দিছিলে আৰু এটো পেন্ডেন্টটো লাগি আছে যে এটো সৰু বাই দিছিলে হাজবেণ্ডৰ সৰু বাই সো এয়াই আছিলে মোৰ জুৱেলাৰী কালেকশ্যন আপোনালোকে বহুত দিনৰ পৰা মোক ৰিকুৱেষ্ট কৰি আছিলে যে বা আপোনাৰ জুৱেলাৰী কালেকশ্যনখিনি দেখাব সো আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যিহেতু মই ইউটিউবত খুবেই নতুন হয় সো সেইকাৰণে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে হেতুৰ পৰা মই অলপ সাহস পাম আৰু ভিডিঅ' বনাবৰ কাৰণে সো আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই